আমি মানে তিনিজনী খুব ভাল বান্ধৱী আছিলোঁ আমি এই যে তোমাৰ হিন্দী আৰু ইংলিছ ফিল্ম মেগাজিনবোৰ স্কুললৈ কোনোবাই লৈ আহে নহয় তাতে যিমান এক্টৰ এক্ট্ৰেছৰ আমি বা টেকনিচিয়ান যিমানৰ আমি মানে এড্ৰেছবোৰ পাওঁ বেছি টেকনিচিয়ানক চিনি নাপাওঁ এক্টৰ এক্ট্ৰেছখিনিকে জানো মানে যিমানৰ এড্ৰেছ আৰু নাম এনেকৈ পাওঁ নহয় সেইবোৰ নোট কৰি থৈ দিওঁ বহীত আমাৰ যিখন এখন যে বাহিৰা বহী থাকে আগতে বাহিৰা বহী নোট কৰি থৈ দিওঁ আৰু তেওঁলোকলৈ চিঠি লিখোঁ ফেন লেটাৰ পঠিয়াওঁ নামবোৰ সলাই আৰু স্কুলৰ এড্ৰেছতে দিওঁ ঘৰলৈ আহিলেতো মাৰ খাম এইবোৰ মানে নিজৰ নামটো সলাই দিওঁ আমাৰ ফিক্স কৰি থোৱা নাম আছিলে তিনিজনীৰে আৰু এই নামৰ স্কুলৰ এড্ৰেছত চিঠি পঠিয়াওঁ ফেন লেটাৰ ৰিপ্লাই আহে এখন ফটোগ্ৰাফ আহে এখন তোমাৰ প্ৰিণ্টেড এখন একদম ফৰ্মেট এটা থাকে তেওঁলোকৰ আৰু ডিয়াৰ বুলি লিখি পেলাই সেইটো ব্লেংক থাকে সেইটো আখৰেদি নামটো লিখি দিয়ে আৰু তাৰপিছত বাকী ফৰ্থ কামিং কি তেওঁলোকৰ প্ৰজেক্ট আছে সেইবোৰ লিখি তাৰপিছত তলত নিজৰ ছিগনেচাৰটো দিয়ে ৰিপ্লাই দিয়ে আৰু ফটোখনৰ পিছফালেও নিজৰ অট'গ্ৰাফটো থাকে সেইটোৱে আমাৰ কাৰণে মানে ডাঙৰ বস্তু আৰু এচিভমেণ্ট আৰু আমি আমুকৰ পালোঁ গোবিন্দা চাংকি পালে শক্তি কাপুৰ কোনো বাকী নাছিলে বাকীতো তুমি মিথুন চক্ৰৱৰ্তী তেতিয়া বাকী সেইবোৰতো তুমি ভাল এক্টৰ এক্ট্ৰেছ বাদেই দিয়া কোনো বাকী নাই কমেডিয়ান কোনো জনি লিভাৰ সকলো তাৰপিছত সেই কামটোকে মই গৈ পেলাই বম্বেত মানে আকৌ কৰিলোঁ তেতিয়া কিন্তু মই আৰু এনেকুৱা কাম কৰা নাই মানে বেছি চাইল্ডিছ হেৰিবোৰ কৰা নাই মানে মোৰ প্ৰিয় গায়ক ধৰা জগজিৎ সিং হওক তেনেকৈ মই বহুতখিনি পংকজ দাস 35খনমান মই তেনেকুৱা ফেন লেটাৰ লিখিছিলোঁ তাৰপিছত সেইটোতে ক'ৰবাত মনত আছিলে মই বিস্ময় নে ক'ত জুবিন গাৰ্গৰ মাত্ৰ এটা ইণ্টাৰভিউ পঢ়িছিলোঁ তলত আছিলে জুবিন গাৰ্গ ক্লাব ৰোড যোৰহাট 785001 সেইটোৱে ঘৰৰ এড্ৰেছ সেইটোতো মই এখন ফেন লেটাৰ পঠিয়ালোঁ আৰু এই আছে ডেষ্টিনি এনেই চিঠিবোৰ ভনীয়েকহঁতে পঢ়ে সিহঁতিয়ে ৰিপ্লাই দি থৈ দিয়ে নাথাকেও কিন্তু এই চিঠিখন পোৱাৰ সময়ত তেওঁ ঘৰত আছে চিঠিখন তেওঁ পালে চিঠিখন তেওঁ পালে